পাতপা যে আছো তাৰ বিশেষ খেলা মানে সেইটো খেলাৰ নাম হৈছে গাইছ টেকলি ভাঙা মানে বলো মানে এতে পৰীক্ষা কে না মানে ভৰি চৰি বিন্ধুৱে চলি পলি গা ধুবা আহিলি তাতকে আমি ললো নাকি গাইছ আমাৰ আছে এইবাৰ ও অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি নৰেন্দ্ৰ মোদী মাৰা 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 দে মাৰো মাৰো মানুহ নাই দেই মাৰ আকৌ দেখা নাপায় নাকে দিও হলো বান্দৰা হৈ যায় কিবা কিনে মাৰি দিছি মুখ মেলা খা 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 গিল 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 Hello guys, good morning and welcome back to our channel Badas Collection. আজি বুলে মানুহে কিবা এটা খেলা ভাবিছি খেলা পাতিব মানে নরমাল ব্লগ নকৰে কিবা বুলে খেলা পাতে তো কবান আৰু কি খেলা পাতে তাৰপে জানি লং তো মই যাই আছো তাক লগি চাই থাকক গাইস ওই গাইছ মানে আজি পাতপা যে আছো তাৰ বিশেষ খেলা মানে সেইটো খেলাৰ নাম হৈছে গাইছ টেকলি ভাঙা মানে আমি সৰুতে খেলছিলো গাইছ তো আজি সেইটো খেলা আমি খেলবা একবাৰ ট্ৰাই কৰিম যদি পাৰো দেখাম আপোনালোক বঢ়িয়াকে গাইছ তো চাই থাকক আমি আৰম্ভ কৰি দিম খেলাটো তো বলক আৰু গাইছ টেকলি ভাঙা খেলা পাতাৰ আগতে গাইছ টেকলিও লাগিব কেইটামান সেইকেইটা বিচৰিব যাম ৰ'ব গাইছ কিনবাৰ পইচা নাই আৰু পুখুৰী পাৰত মানে টেকলি কেইটামান আছে সেইকেইটা নিম মানে বেয়া ব্যৱহাৰ নকৰো দক মানে ভাঙা যাব আৰু উপায় নাতকে পৰীক্ষাতকে কামতো ব্যৱহাৰ কৰি দিওঁ নে কি বলব আৰু পুৰস্কাৰ কি কৰবি তা পুরস্কার পুরস্কার নিজে কিনি লব দে জি ভাল লাগে না তো গাইস পুরস্কার কিবা লম সৰু উৰাকে যেখনি পাৰো তো যাই থাকো তো আপোনালোকে চাই থাকক তো গাইস আমি টেকলি ভাঙা প্ৰতিযোগিতা আমি টেকলি লৈলো গাইস আমি পুখুৰী পালৈছো রেস্কিউ কৰিলো মানে এতে পৰীক্ষা কে না মানে ভৰি চৰি বিন্ধুৱে চলি পলি গা ধুবা আহিলি তাতকে আমি ললো নাকি ব্যৱহাৰ কৰি দিলো অলপ তো গাইস আমি খেলাটো গেলি যাবাল গম খেলাটো হ'ব আজি আমাৰ ইডেন গাৰ্ডেনত তো ইডেন গার্ডেন তো আরখানি আছিল আজি ওয়ানখৰে তো গাইস বলক তাকাল গেন যাই থাকো আমি বলক তো গাইজ আমি আহি পালো ৱাংখাৰে ষ্টেডিয়াম মানে আজি মানুহ হাততে নহয় বহুত ৰ'দ এতিয়া ৱাংখাৰেত অলপ ছায়া আছে যিহেতু বাঁহৰ তল তো এইটো আমাৰ টেকলিটো আপোনালোকক দেখালোৱে তাৰে মাজতে আমাৰ ইয়াতে প্ৰাইজো আছে গাইজ তো প্ৰাইজ বিলাক হৈছে এখনি প্ৰাইজ কিন্তু গাইজ এটা বস্তু লক্ষ্য কৰিবা যে আমাৰ এক্সিডেণ্ট হৈ গৈছে পাৰ্টিচিপেট কৰিবা বস্তু দেখিলে নাই না চিংৰা ডিংৰা এলা লাগে কিন্তু গাইজ আমাৰ ষ্টেডিয়ামৰ এটা প্ৰব্লেম হৈছে কলা প্ৰব্লেমটো কবি নেকি তই কি হৈছে So, there's everything good, but... Hey, toy potupoti. Gomete na. Guys, problem bele ako nai. Ete to etu ei hobo amar. Ki hobo tekli bhangatu hobo na. Holi chokur apna kapur chokur bandarekli to inke ailiye goborot polli ba dhorok ete ujat khali etu eta problem hoise. কিন্তু এটো আউন কইছি না কম বুলি জি তই যদি আহা কম দে এতে গোবৰ আছে বুলি কিন্তু মোৰ অলপ বিশ্বাস নাই গাইছ আউন যে কব হ্যাঁ আনক কি ওয়ানখৰে অলপ লেতৰা তুই মানে কি এলা কৰি বিৰাট ভাল পায় না এনে কৰ হয় না আৰু কইবা লাগা নাই ও খাব লাগে আৰু বৰষুণ পৰলি হেয়া ড্ৰায়াৰ আনি থৈছ না হ্যাঁ বৰষুণ পৰাতকে ডাঙৰ কথা হৈছে হাপল বাবাৰে হাপললি কি কৰা যাব ফাইনাল চিতলি হল ফাইনাল নাই নেকি বাটোৰ অলপ নকম দে খেলা তাৰ মই দিওঁ নাই মই প্ৰাইজ দেখাই দিলো তো প্ৰাইজ গাইজ আপোনালোকক দেখাইছো এইটো স্লাইচ এইটো স্মুদি এইটো ইজি ডাৰ্ক ফেন্টাসি এইটো কেপি এইটো ডেইৰী মিল্ক আৰু এইটো শেখৰ নকবি এলা স্পন্সৰ্ড নহয় দে স্পন্সৰ্ড নহয় দে গাইজ এলা স্পন্সৰ্ড নহয় দে চাই আমি আৰম্ভ কৰিছো বঢ়িয়াকে মানে পুৰস্কাৰ কেইটাতে লিখি দিয়াব মানে টানি আনিব লাগিব বঢ়িয়াকে এইবাগে সাজে দিছো আমি টেবুলত বঢ়িয়াকে মাল গেলা মানে সৰু চলিৰ একদম বুঢ়াক গেলে বস্তু আছে তে বঢ়িয়া আৰু কলা ভাই দে আজক কি হৈ আছে আনন্দা গাইস চিন এটা লাগব না তেতিয়া হলি সকলে ৰুল ভাঙিব ৰুলৰ কাৰণে চিন এটা মই দি দিলো বঢ়িয়াকে গাইস এৰপে যাবা লাগিব হদি আৰু মানে কাষত বাধা বিঘ্নি আছে না কিন্তু সকলে কি কৰি দিব লাগে মানে যাতে হিবাগে গেলি গবৰত নপৰা বেলে খৰিত নপৰা সহায় কৰি দিব লাগে গমছ না দে খেলাটো এতিয়া আৰম্ভ কৰো কাউডমি নকলি হল খালি কিনিও লাৰু ভাই এটা সব খেলাটো হলি প্ৰাইজটো থাকিল বাৰু কিবা পানিশমেন্ট দেখবা নাগিল পানিশমেন্ট মানে এটা নিমু আছে না চাবা গৈছো মানে ডাইৰেক্ট নিমু ৰটো খাই দিব লাগিব আচ্ছা হেয়ে নেকি হেয়ে আৰু আছে পানিশমেন্ট বেলেগ বাকি তুমি চাবাইছো খেলা দেখ ঠিক আছে হে গাইস আৰু এটা নতুন বস্তু এড হৈ গেল আমাৰ খাদ্যত তো গাইস তৰমুজ আহি গল আৰু নিমু টেঙাটো মানে পানিশমেন্ট হিচাপে লৈছো গাইস তো বঢ়িয়া খেলা হ'ব আপোনালোকে যদি ভাল পাই বঢ়িয়াকে একদম শেষক গেলে চাই গাইস লাইক কমেন্ট শেয়াৰ একদম সাবস্ক্ৰাইব কৰি দিব কিন্তু গাইস যদি ঠাঙা খেলাব তো চাই হওক তো গাইস এতিয়া আমি খেলাটো আৰম্ভ কৰো মানে খেলাটো নিয়মটো হ'ব যি সৰুপে কৰি দিওঁ নেকি অলপ সৰুপে ডাঙৰ গেলে শিকলে মই সকলোতকে বুঢ়া সেইকাৰণে মই লাষ্টত আৰু সকলোতকে সৰু জিজ্ঞাস তো খেলাটো এতিয়া আৰম্ভ কৰো চাই হওক
আৰু গাইছ আমাৰ খেলাৰ এটা নতুন নিয়ম আছে ডাঙৰ টেকলেটো যদি দেখছি মাজৰ এইটো টেকলে ভাঙিব পাৰিলে 2টা পুৰস্কাৰ সৰুত এটা ইবেগৰ সৰুটো এটা তো খেলাটো এতিয়া আমি আৰম্ভ কৰোঁ সৰুৰ পৰা একদম জিজ্ঞাসাৰ পৰা আৰম্ভ হ'ব গাইছ তো বঢ়িয়া এনজয় কৰিব লাগিব আজি দিনটো দে সুথল লগাবি আমাৰ সকলোতকে এটা সৰু বাচ্চা এটা আহিছে মানে মুনু এটা আহিছে গাইছ এই বোলে খেলো তো এর পৰা আৰম্ভ কৰোঁ এর পিছত জিজ্ঞাস দে লাগি থাক কথাবাৰ্তাটো ডাঙৰ হ'ব কথাবাৰ্তা গাইছ মানে গামছা মেৰি দিব লাগিব তেতিয়া দেখা নাপাব না টেকলেটো তেতিয়া ভাঙিবা নৰিব ডাঙি দিবি আও চ হসি তো টাকান্ডাল ল তো খেলা গাইছ শুরু হবার হইছি বঢ়িয়া কোনো রবা একবার ঘুরে যাম রবা তুমি এটা বঢ়িয়া বঢ়িয়া আউগে যা দুখান দি ধরা টাকলে ভাঙি থই আছ সিধাকে যা সিধাই যা দেখা আউগে দেখা সিধাকা নে মই ঘুৰিছো দে সিধাকা মাৰ সেকেন্ড প্ৰতিযোগী আহি গেছি মানে পাৰ্টিচিপেট কৰিব আমাৰ এক্সিডেন্ট ভাই ওৰফে জিজ্ঞাস ভাই তো জিজ্ঞাসক ভালকে একদম চকুত বান্ধি দে বঢ়িয়াকে মজা মজা ইনকে দিবা লাগিব পৰীক্ষা কৰিব লগা আছে দেখা নাই দে আৰম্ভ কৰি দে লাঠিডাল দি ঘূৰে দি লাঠিডাল আছে মই দি আছো লাঠিডাল ये लाठी है आपका टोट के लंबा और हमार भी दे 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 मार 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 दे ओ बढ़िया 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 देते मारवा कसलो देते मारवा लिखছিল গম পাইছ না এবাৰ কলা ভাই হা তুমি বৰ কলা ডাৰ্ক সাৰ্কেলতকৈ কলা দেখো তুমি তোৰ কলত ডাৰ্ক সাৰ্কেল বস্তু গম পাইছ না তো গাইছ আমাৰ কলা ভাই যাব এটা কলা ভাই ইয়াম দেখা নাপো মই আকৌ নও এ ৰবা মই আকৌ নও ভাই কেন নাই এটা এটা দে দে জি পছি টাকান্দা গোবৰত পল্লি চাবি দে গোবৰত পল্লি কম আমি যি গোবৰ আছে তো যা দেৰি কৰিছা এ ফোন আছি বন্ধ কর দে মার মার বঢ়িয়া 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 গোবৰ নালাবি এইবাৰ গুড়ি এইবাৰ ও দে ভালকে বান্ধা এইটো মালটো অলপ চালু আছে এ দাঙি দিবা দিছে বিদ দাঙি দিছি অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি নৰেন্দ্ৰ মোদী স্কোপ আছে টাকান্ডাল লৈ যা আগত নাথকিবি দে কোনেও মই কেমেৰামেন ভাল দে আহক মোৰ মাথাত মাৰিলে কুকটো ভালকে বান নাকৰ লগত ধেমালি নহয় যিটো লৈ আনা চাইনিজ আছে ঘূৰে দি ইবাক মই দিয় ইমান দিয়া নাই দে কাকো অলপ মাথা ঘূৰাব লাঠিডাল দে নাই মানুহ নাই তই আহি থাক মাৰো বঢ়িয়া প্ৰাইজ পইচা ইয়াৰ অনুমান আছে মই যাওক দে ভাল লাগছি ইয়াক দিছো নিবা ইয়াক মজাটো দি তুমি কেমেৰা ল নেফলাং খৰাবা গাঞ্জি মালটো 48 বছৰ গাইছ মই কাপটো নিমে তোৰ নাই নেকি লাঠি কানা লাগছি ৰ এবাৰ একদম সিধা করে দিছো কোন সিধা তুমি এদিকবা ভিডিও করতে থাকো এ সালা কাপ নেনু
এক ঘড়ি ও বলতা মারলি আহা আই মারা 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 দে মারো 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 নাই রে মার কোন পাইছে ই ও মো জমজমে গেছি বড় ভাই লাগছে ভাইও নেক্সট জান কি নেক্সট খাও নি কিনা দেখং দেখা দেখবা লাগে স্পিড কর দিম দা কি থৈ দিয়া এইলা কি থৈ দিয়া নৰা নৰা ভাঙব দে 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 বেছি স্পিড কর স্পিড স্পিড এ অখাৰি নকৰিবি দে ধেমালি নাই খেলাৰ মাজত দে দে হৈছে দে হুচৰি গাবা দি তাক এতিয়া লাঠিডাল আহি যা ঘৰত দাউৰ দে মাৰ 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 পাৰ হইলি বিস্কুট পালো বিদ্যা বিস্কুট পালো ইমান দূৰ নহয় জিজ্ঞাস তে মাৰ তে মাৰ দেই কি কেটলি নাই দে মাৰ মাৰিলে মূৰতে মাৰিলা গান মাৰিছো পাগলা বিদ্যাই সাপ চাপ আছে একো পইচা সাপ আছে হুঁচিয়াৰ মাৰ আৰু নহয় আৰু ঘূৰি আনো যা দাউৰ চাহ চুত কো কৈছে চাহ তই কো কৈছে চাহ মাথাত মাৰে মোৰ দে 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 এইবাৰ মই না মই কলা দেখা পাইছি নেকি কৰা দেখা নাই দে মই মিছা নহয় সিনকে নহয় অসমৰ জিলা কেইখন খালি মাৰে সেনা কথা নহয় আহি থাক মাৰ বঢ়িয়া এ চুইতে কিনে ফেলছা তই ইমান মানে সেই আৰু তাকো দিকা চুইতেছা তোৰ কাষৰটো চুইত নাই দে অলব দে একবাৰ এটা অনুমান লৈ লওঁ মই মাৰ নাকটো উলিয়াই উৱা ল'ব লাগিব না আকৌ দেখাই বনাই প্ৰশ্ন মানে হেৰি কি কয় নাই দে মই নাই দে অভিয়াছলি নলবাৰীৰ দেখা পাইছে নেকি ঠিকে আছে চৰি দেই বেয়া নাপাব দেই এইয়া বহুত বাগে আছো মই বিদ্যা মই মাথাটো যি ঘূৰে তুমি কি বিয়াৰ বন নেকি আকলাই প্ৰশ্ন সুধিম যি তোমাক আৰু গাইজ আমাৰ নতুন কেণ্ডিডেট দেৰিকে আহিছে এইবিলাক লেট উপায় নাই ধৰ কলা ধৰ হাতত ধৰিবা কৈছে কলা য'তে কিয় ধৰা দেখা পাইছা বেনেল এতিয়া আঁতৰ আগত কি আছে কচোন যিটোৰ মাথাত কেইডাল চলি আছে দেখা নাই ঘূৰা হিংগে নহয় এইটো এই দে নিলি লাগ দে মাৰ পেনেল
আইও পেনে কত মাছা মিলে মিলে জিদায় কত পুছিছা মিলে 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 ৰবা তোমাক দিছো জিতুলৰ হল জিতুল সুধু না তোক প্ৰশ্নটো সুধু দে তোৰ দাঁত কেইটা কিয় কলা ইমান শিখল লাবা কুট খা লাবা দে বাদে কোচ কোচ এই বাবু গুছা মাৰ হিলাক মাৰ হিলাক আইও জিতু ৰিগ্ৰেট কৰিবি তো জীৱনটো গমছে না ক্লাছৰ কাৰণে ৰিগ্ৰেট নকৰা হেতুৰ কাৰণে ৰিগ্ৰেট কৰিবি তো নবা সিধাই সব দেখছি এই দেখি আছে ই সব দেখছি ওয়া মুখে দিলো বিদে বাবু নাকে দি নলবি চিনা নাই কোৱেশ্চন সুধো নাকি সব দেখা হৈছে কোৱেশ্চন সুধো ঋতিক ৰোশনৰ হাতে ভৰি মেলি কেইটা আঙুলি ঋতিক ৰোশনৰ হাতে ভৰি মেলি কেইটা আঙুলি তাৰ ভৰিত আছে 7টা দে বডি দেখা নাই কুচুন নিজে কুচুন ইনকে নহয় সিধা কৰি দিবি খবৰত ফেলো ইয়াক এবাৰ বিদ্যা মাৰ মানক বিদ্যা মাৰ কেপিৰ চিখৰ দুটা তোৰ হাততে আছে বিশ্বাস নকৰে না আউগে সেইকাৰণে আনা মাৰ 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 দে মাৰ মাৰ মাৰে মিলালো চিখৰ মিলালো ইঞ্চি ইঞ্চি জুক আমি রিপ্লে দি দিম লাগালি আমি রিপ্লে দেখা দিম ডাইরেক্ট গাইছ মানে দিন বেয়া লিখছি না ড্ৰপ খাই লো এটাতে তো নি হেৰিবিয়ে মই বাৰ দে দিছি ৰুৱে ৰতকে দে মাৰ 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 তাতে মাৰ মাৰ সিৰিয়াসলি কৈছো মাৰ ই দেখছি এইটো বেয়া পেলাও নাই দেখা পাইছি নহয় মই একলং মই যাওঁ কমিটি বেয়া অ কাগজ চলি কিমা ভাগি কেনা লাগিছে আকৌ দেখা নাপায় নাকে দি হোৱা হলো বান্দৰা হৈ যায় কিবা মাৰি দিছে গাইছ ইটা বঢ়িয়াকে পুৰস্কাৰৰ বিতৰণৰ সময় ইটা লোৱা পাব হিংকে নহয় অলপ লৌৰে দিবা লাগে অখাই দিৰ কাৰণে দুখান আমাৰ দুটাতে ৰ নিম্বু তইতো নিবিয়ে নিম্বু ৰ নিম্বু আৰু আৰু কিয় নিকলা শিখৰ নিজে খাওঁ পানী ধুই দি আকৌ কিয় দিব লাগে এই পিছে দিম মুখ মেলা গিল আৰু নেক্সট টেকলে আছে গাইছ দেই পানী খাব নালাগে দে হাৰে খালাকে ভাল পানী খাব নৰা দিলো তাক টেঙা আতি দিছো প্ৰফেচনেল নিমু চেপাৰ দে এটা দিবা লাগিছিল কিন্তু তাক তো গাইজ জিজ্ঞাসৰ এই অখাইটিৰ সফলতাৰ পিছত আমাৰ কলাক দিছি এইবাৰ ৰেমিষ্টেৰি ওৱান বনাই কিনে আগলাই ধুঠি ওলাই আছে কিন্তু কলা দেখি আছে তই এই তাতে পিল্লি লাঠিডাল দি ইয়াৰ আৰু ইমান বিজি মানে খেলাৰ টাইমত লাঠিডাল হ'ব আহিনকে আহিছি গম পাইছো আগতে হানি দে মাৰ কি দেই হৈছে দে দে দিছি দে পইচা দে যা ঘৰত যা পইচা যা মোকো পাতলাকে দিবি না মোক পাতলাকে দিয়া নাই কিন্তু বগা দেখিছো মই জিজ্ঞাসা তাতে দেখা পাইছি চকু ভাবিছা বাজ নজৰ বুলি কয় হে বাজ নজৰ নহয় দে
বিদ্যাৰ হাৰা মুখখন ভাল লগা দে বাবুয়া বাবুয়া তই কিয় লাগছ তই নালিবি আৰু এখন উঠাই দিবি উঠাই দিবা নাগে এনেকে দে গুছ আগৰ পৰা গুছ দেখা নাই কৰি কিনে খালি জীৱনটো উইনিংটো আমাৰ ব্লাডত আছে বিৰাট কোহলি নহয় আমি টেঙা পালি মোক দিবিচোন দুটাই খাওঁ নেকি স্মুডি ডেইৰী মিল্ক চকলেট দিব না ডেইৰী মিল্কটো পামে ভাই দুটাকে পুৰস্কাৰ দিছো মানে পইচা থোৱা জাগাই নাই আমাৰ অলপ লৌৰে চৌৰে দিবি দিবি নেকি লৌৰে দি তই কিয় আহিছা আকে পুৰস্কাৰ পাইছো তো মানে কেছটো কি হৈছে পুৰস্কাৰ ময়ে লিখিছো গতিকে কোনখনত কি আছে মই জানো কেপি চালা চব নীলাক কেপি আৰু ডেইৰী মিল্ক গাইজ অখাই নকৰে মেডেল চেডেল কিবা কেপিটো সলনি স্পুডিটো কিবা দি সময় বেছি নাই আমাৰ শুনিছি নাকি মাৰ মিঠুন খুটি পইচা দে কেইটা কালে খুলি দিতা খুলবা নৰিলা পাৰ্মানেন্ট এলা আন্ডো পুৰস্কাৰ ভিতৰত আছে গাইজ পুৰস্কাৰ হ'ব যদি স্মুদিটো নপৰে স্মুদি যিটো বিলাব দি খাবা আহিছি তৰমুজ বা ৰনিম্বু তৰমুজ জানো না মই আৰু এটা কমিটি না এইটো ৰনিম্বুটো কৰিল যায় ইয়াৰ স্লাইচ হৈছে বঢ়িয়া চব নীলাক গটাই তৰমুজৰ প্লেটখন তাকে দে ইমানতে আমাৰ খেলা অন্ত পৰিল গাইজ বঢ়িয়া পুৰস্কাৰ বিতৰণ কৰি দিলো গাইজ খেলাখন নাই ভাল লাগছে না আপোনালোকৰ কওকচোন গাইজ মানে টেকলি আমাৰ তিনটাই পালো আৰু নেক্সট ভিডিঅ'ত মানে কেতিয়াবা আনিম দিয়ক আৰু টেকলি বেছিকে লৈ আহিব আৰু পুৰস্কাৰ নাপাকে খেলাক চবে এখন বেচতো গাইজ চবে এখন বেচতো মোৰ অলপ পাতং দিয়া হা আগতো লাপলো দে এই জীৱন ৰনিম্বুকেতো খা না খাই কিনে কথা পাতিছো দে ভিডিঅ'টো আজি ইমান শেষ কৰি দিলো মানে ভিডিঅ'টো অলৰেডি লম্বা হৈ গৈছে আৰু পুৰস্কাৰ কিছুমান বাচি গেল তাৰমানে টেকলি গাইজ অলপ কম হৈ গৈছে আনিছিলো আমি 4টাই কিন্তু এটা ফেলে কিনে ভাঙছি অকাঠি এটাই মানে মানুহ সেইটো অকাঠিটো মস্ত ডাঙৰ টেকলি এটা আনিছিলো সেইটো ফেলে ভাঙছি গতিকে পুৰস্কাৰ ৰৈ গেল স্মুদিটো দি মই এনে খাই দিলো এলা গম পাইছি না তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰি দিলো যদি খেলাটো চাই ভাল লাগিছে গাইজ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে আমি 900 ছাবস্ক্ৰাইবাৰৰ কাষ চাপি আছো গাইজ আজিৰ কাৰণে বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই